वेलकम टू नॉर्थ ईस्ट रेसिपी। नमस्कार। आज मैं आपनालोকক आমৰ এটি সহজকৈ এটা আচাৰ বনাই দেখাম। তাৰ বাবে মই প্ৰথমতে আমখিনি এৰে ভালদৰে ধুই লৈছো। ভালদৰে ধুই পানীখিনি শুকাই ল'বলৈ দিম। এইখিনি ভালদৰে ধুই লওঁ। আমখিনি সম্পূৰ্ণ পানী শুকোৱাৰ পিছত এদৰে কাটি লৈছো দীঘলে দীঘলে। অলপ ডাঙৰ ডাঙৰকৈ কাটিছো কাৰণ এইখিনি শুকালে অলপ সৰু হৈ যাব। এইখিনি মোৰ কটা হৈ গৈছে। এতিয়া ইয়াতে নিমখ দি এৰাতি নিমখ দি ঢাকি ৰাখিম। মই ইয়াতে হাত লগোৱা নাই, এদৰে জোকাৰি দিছো। নেক্সট দিনা হয় চাওকচোন, এইখিনি অলপ কোমল হৈ গৈছে। এতিয়া এইখিনি নিমখ পানীটো আঁতৰাই অলপ সময় ৰাখি এইখিনি ৰ'দত শুকাবলৈ দিম। এতিয়া এইখিনি মই ৰ'দত মেলি দিম। এইখিনি বহুত টান হোৱালৈকে শুকাব লাগিব। আমত দিয়াৰ বাবে মছলাখিনি মই ধুই শুকুৱাই লৈছোঁ। এক ঘণ্টাৰ পাছত চাওকচোন, এইখিনি অলপ পানীটো শুকাই গৈছে। ইয়াতে মই এতিয়া অলপ হালধি সানি পুনৰ আকৌ ৰ'দত দিম। হালধিখিনি মিলাই লৈছোঁ। এইখিনি ভালকৈ টানকৈ শুকাব লাগিব, তেতিয়া বহুত দিনলৈ আচাৰ বেয়া নহয়। যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই নটিফিকেশ্যন অল কৰি দিব। তেতিয়া মই আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকিব। আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া মোৰ মছলাখিনিও শুকাই গৈছে। আজি ইমানেই ৰ'দ দিছে, মোৰ আচাৰখিনি এটা ৰ'দতে শুকাই গ'ল ভালদৰে। এইদৰে টানকৈ আচাৰখিনি ৰ'দত শুকুৱাই ল'লে কোমল হওঁতে দেৰি লাগিলেও বহুত দিনলৈ আচাৰখিনি বেয়া নহয়। এতিয়া মই আচাৰৰ বাবে এয়া শুকান জলকীয়া লৈছোঁ। যিহেতু মই আচাৰ সৰহ, সেইকাৰণে অলপ সৰহকৈ ধনিয়া লৈছোঁ। জিৰা, চফ লৈছোঁ। এয়া আজৱাইন লৈছোঁ। এইখিনি অকণমান ভাজি ইয়াতে মই কেইটামান সৰিয়হ দিছোঁ, 2 চামুচ দিছোঁ সৰিয়হ। আৰু ইয়াতে এতিয়া মই 2 চামুচ মেথি গুটি দিম। এয়া মই 2 চামুচ মেথি গুটি দিছোঁ। এইখিনি অলপ ভাজিলেই হ'ব। এইখিনি মই ঠাণ্ডা কৰি খুন্দি ল'ম। এতিয়া মই এখন কেৰাহীত তেল অলপ সৰহকৈ গৰম কৰিছোঁ। তেলখিনি পূৰা বেছি গৰম হ'বলৈ নিদিওঁ, অলপ গৰম হ'লেই মই গেছটো অফ কৰি দিম। ইয়াতে মই এতিয়া মছলাখিনি মিলাম। মছলা মই আধা আধা কৰি দুভাগ কৰি লৈছোঁ, কাৰণ মোৰ আম সৰহ, দুভাগ কৰি বনাব লাগিব। মছলাখিনি মিলাই লৈছোঁ। ইয়াতে 2 চামুচ ৰং গুড়ি দিছোঁ, জলকীয়া কাশ্মীৰী মিৰ্চটো দিছোঁ। এইখিনি ভালদৰে মিলাই নিমখ দিছোঁ। যিহেতু আমত নিমখ দিয়াই আছে, নিমখ মই 1 চামুচে দিছোঁ। এতিয়া এইখিনি মিলাই লৈছোঁ। ইয়াতে ভিনেগাৰ দিম। ভিনেগাৰ মই প্ৰায় আধা কাপ ভিনেগাৰ দিছোঁ। ভিনেগাৰখিনি এদৰে মিলাই লৈছোঁ। এতিয়া মই আমখিনি দি দিছোঁ। এই আমখিনি কোমল হওঁতে অলপ দেৰি লাগিব, ৰ'দত দি থাকিব লাগিব।
হ'লেও এই আমখিনি বহুত দিনলৈ বেয়া নহয়। এইদৰে বনাই চাবচোন আপোনালোকে। মই আচাৰখিনি ভালদৰে মিলাই দিছোঁ যাতে সকলো আমতে মছলাখিনি ভালদৰে লাগি যায়। এইদৰে আমৰ আচাৰ বনাই খাই চাবচোন, অতি সহজ, কিন্তু আচাৰখিনি বহুত দিনলৈ বেয়াও নহয় আৰু খাবলৈও বহুত ভাল লাগে। মই পুনৰ কৈছোঁ, যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আচাৰখিনিত আৰু এক্সট্ৰা তেল নিদিওঁ, এইদৰে বৈয়ামত ভৰাই ৰাখিম, এইদৰে কোমলিবলৈ দিম। আচাৰখিনি মই ওচৰৰ পৰা দেখুৱাইছোঁ, খাওঁ খাওঁ লাগিছেনে বাৰু? এইদৰে বনাই খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা কাছৰ বৈয়ামত আচাৰখিনি ভৰাই ৰাখিম। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ। ভিডিঅ'টো চাই যদি ভাল লাগিল, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।